নমস্কাৰ সকলোকে। আজি শিৱম আৰোগ্যম চেনেললৈ এটা অতি জৰুৰী আৰু আমাৰ জীৱনত আচলতে আমি ভোগ কৰি থকা কিছু সমস্যা তথা এটা বেদনা বুলিয়ে কৈছোঁ, এইকাৰণে যে যন্ত্ৰণা বুলি এইকাৰণে কৈছোঁ কাৰণ আজি বিষয়টো যিটো আমি উত্থাপন কৰিব বিচাৰিছোঁ এইটোত বহু লোকে সেই যন্ত্ৰণা ভুগি আছে আৰু সেই যন্ত্ৰণাৰ পৰা কি ধৰণে আমি ঘৰুৱাভাৱে মুক্তি পাব পাৰোঁ বা আমি কি ধৰণে ঘৰুৱা বিধান আমি প্ৰয়োগ কৰি সেই যন্ত্ৰণাৰ পৰা আমি মুক্ত হ'ব পাৰোঁ তাৰ দিহা এটি আগবঢ়াব বিচৰা হৈছে। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু নিজৰ লগতে পৰিয়ালৰ আনকো হয়তো এই ভিডিঅ'টোৱে যথেষ্টখিনি উপকাৰ সাধন কৰিব। আজিৰ বিষয়টো হৈছে কিডনী ষ্টোনছ। কিডনী ষ্টোন বা বৃক্কত পাথৰ। এই কিডনী ষ্টোন বা বৃক্কৰ পাথৰ কিয় হয়? আচলতে কিডনী ষ্টোন হৈছে আমাৰ প্ৰস্ৰাৱত থকা ক্ৰিষ্টেল সৃষ্টি কৰা, পাথৰ সৃষ্টি কৰা কেইটামান বস্তু, কেলছিয়াম, অক্সালেট আৰু ইউৰিক এচিড। এইকেইটা বস্তু যেতিয়া আমাৰ ইউৰিনত থাকিব আৰু সেই বস্তুকেইটা গলাব পৰা যিখিনি প্ৰয়োজনীয় উপাদান আমাৰ প্ৰস্ৰাৱত নাথাকিব, তেতিয়া এই বস্তুখিনি একলগ হৈ পেলাই কি কৰে? পাথৰ বা কিডনী ষ্টোনৰ সৃষ্টি কৰে। আচলতে কিডনী ষ্টোনত যথেষ্টখিনি মানুহে ভোগে আৰু ইয়াৰ প্ৰথম কাৰণটো হৈছে যিটো কেলছিয়াম অক্সালেট ষ্টোন, সেইটোৱে হৈছে এই টাইপৰ পাথৰটোৱে আচলতে মানুহৰ কিডনীত বেছিকৈ হয়, যি কেলছিয়াম অক্সালেট ষ্টোন বুলি কোৱা যায়। এই অক্সালেট আমাৰ শৰীৰত আমি গ্ৰহণ কৰা খাদ্যৰ পৰা অক্সালেটটো আচলতে আমাৰ শৰীৰটোৱে পায় আৰু এই অক্সালেট যেতিয়া কেলছিয়ামৰ লগত বণ্ডিং হয়, যেতিয়া আপোনাৰ বান্ধনি হৈ কেলছিয়ামলৈ পৰিৱৰ্তন হয়, তেতিয়াহ'লে ই পাথৰলৈ ৰূপান্তৰিত হয়। আৰু এই অক্সালেট বা কেলছিয়াম ষ্টোন আমাৰ বৃক্কত হোৱাৰ প্ৰধান কাৰণটো হৈছে আমাৰ শৰীৰত যথেষ্ট পৰিমাণে পানী নথকাটো আৰু আমাৰ শৰীৰত যথেষ্ট পৰিমাণে নিমখ থকাটো। অৰ্থাৎ আমি বুজিব লাগিব যে কিডনী ষ্টোন হোৱাৰ প্ৰধান কাৰণটো হৈছে আমি যথেষ্ট পানীয় গ্ৰহণ নকৰাটো। পানীয় বুলি কওঁতে পানীয়ে নহয়, অকল বিভিন্ন ফলৰ জুচ আছে, বিভিন্ন ৰস আছে, এইবিলাক আমি গ্ৰহণ কৰিব লাগে। শৰীৰক আমাৰ যথেষ্ট পৰিমাণে পানী আমি খাদ্যৰ জৰিয়তে প্ৰদান কৰিব লাগে, যাতে আমাৰ ইউৰিনেশ্যনটো, আমাৰ যিটো প্ৰস্ৰাৱটো বেছিকৈ হয়। আৰু লগতে আমি নিমখজাতীয় বস্তু কমাই খাব লাগে। আৰু আমি আজি যিটো উপায় আপোনালোকক দিম, সেই উপায়টো দিয়া আগমুহূৰ্তত আপোনালোকক জনাওঁ যে এই প্ৰক্ৰিয়াকেইটা প্ৰথমতে আপোনালোকে কৰিব লাগিব আৰু তেতিয়াহে আমি কোৱা যিটো হোম ৰেমেডি, সেইটোৱে আপোনাৰ কিডনী ষ্টোনৰ ক্ষেত্ৰত কাম দিব। আৰু মনত ৰাখিব, কিডনী ষ্টোন এনেকুৱাও হয়, সৰু সৰু যিবিলাক ষ্টোন হয় সেইবিলাক কেতিয়াবা প্ৰস্ৰাৱত বাহিৰ হৈ যায় আৰু কেতিয়াবা কি হয়, কিছুমান ডাঙৰ আকৃতিলৈ পৰিৱৰ্তন হয়, 20 mm, 18 mm এনেকুৱালৈ পৰিৱৰ্তন হয়। তেতিয়া কিন্তু প্ৰস্ৰাৱত বাহিৰ হৈ অহাটো সম্ভৱ নহয়, তেতিয়া প্ৰয়োজন হয় অস্ত্ৰোপচাৰৰ। সেইকাৰণে আপোনালোকক আজি যিটো ঘৰুৱা উপায় দিম, তাৰ আগতে আপোনালোকে জানিব লাগিব যে আপোনালোকে কি খাব লাগে। আপোনালোকে যথেষ্ট পৰিমাণে পানী সেৱন কৰিব লাগিব। যিকোনো ফৰ্মত পানী, আপোনালোকে ধৰক অকল নৰ্মেল পানীয়ে নহয়, আপোনালোকে ফলৰ জুচ বা বিভিন্ন ধৰণৰ পানী য'ত পোৱা যায় সেইবিলাক খাব লাগিব। তাৰপিছত নিমখজাতীয় বস্তু কমাই খাব লাগিব। আৰু মনত ৰাখিব, ভিটামিন চিৰ পৰাও যদি আমি যথেষ্ট পৰিমাণে ভিটামিন চি খাওঁ, তাৰ পৰাও কিন্তু কিডনী ষ্টোনৰ সৃষ্টি হ'ব পাৰে। আৰু আপোনালোকে লগতে ভেজিটেবলছ, শাক পাচলি এইবিলাক খাব লাগিব। এইখিনি বস্তু আপোনালোকে যেতিয়া গ্ৰহণ কৰিব, বিশেষকৈ পুনৰ কৈছোঁ পানীজাতীয় বস্তু, ৰস থকা বস্তু, শৰীৰত যথেষ্ট পৰিমাণে পানী দিব আপোনালোকে। কমেও আপোনালোকে যদি 4-5 লিটাৰ পানী ডেইলি খায়, তেতিয়াহ'লে ই নিশ্চয় আপোনালোকৰ প্ৰস্ৰাৱৰ যিটো বেগ বা প্ৰস্ৰাৱ উৎপন্ন বেছিকৈ কৰিব
আৰু শৰীৰৰ পৰা ষ্ট'ন সৃষ্টিকাৰী যিবিলাক পদাৰ্থ সেইবিলাক প্ৰস্ৰাৱত বাহিৰ হৈ যাব। যেতিয়া এজন মানুহৰ বৃক্কত ষ্ট'ন হয়, পাথৰ হয়, তেওঁলোকৰ হয়তো কিছুমান লক্ষণ থাকিব পাৰে। বেক চাইডৰ শৰীৰৰ পিছফালে বিষ হ'ব পাৰে, তলৰ ফালে ধৰক আপোনাৰ পিঠি কঁকালৰ ফালে বিষ হ'ব পাৰে, কেতিয়াবা আপোনাৰ পাকস্থলীত বিষ হ'ব পাৰে, পেট বিষাব পাৰে, যিটো খুব তীব্ৰ বিষ, সহজে সি ভাল নহয়। আৰু কেতিয়াবা এনেকুৱা হৈ যায়, বেছি হৈ গ'লে আপোনাৰ পেচাবত তেজ বাহিৰ হৈ যায়, বমি হ'ব পাৰে, জ্বৰ হ'ব পাৰে, আৰু যি পেচাব সেইটো গোন্ধাবও পাৰে বা দেখিবলৈ অলপ বোকাজাতীয় হ'ব পাৰে। যেতিয়া পেচাবটো ব্লাড ওলাব পেচাবত, তেতিয়া কিন্তু অতি লগে লগে ডক্তৰৰ পৰামৰ্শ লোৱাটো অত্যন্ত জৰুৰী। আৰু ডক্তৰৰ সেই কথাখিনি কিন্তু আপোনালোকে ইগন'ৰ কৰি থাকিব নালাগিব। এতিয়া আপোনালোকক আমি জনাব বিচাৰোঁ যে এটা ঘৰুৱা পদ্ধতিৰে মই আচলতে কেইবাজনৰ ক্ষেত্ৰত প্ৰয়োগ কৰিছিলোঁ, আৰু তেখেতসকলে ঘৰুৱা এই পদ্ধতি প্ৰয়োগ কৰি তেওঁলোকৰ যিবিলাক অলপ ডাঙৰ জাতীয় পাথৰ, ধৰক 5 mm 7 mm পাথৰ কিন্তু পেচাবত বাহিৰ হৈ আহিছিলে। আৰু এইটো অতি ফলদায়ক, অতি আপোনালোকে ৰিজাল্ট পোৱা এটা ঘৰুৱা পদ্ধতি। গতিকে আপোনালোকে মন দি শুনিব। আপোনালোকে ঘৰত নিশ্চয় দুপৰ টেঙা পাত আছে। দুপৰ টেঙা পাত সকলোৱে চিনি পায়। এই দুপৰ টেঙা পাত আৰু আহঁতৰ পাত, এই পাত দুটা আমাক লাগিব। দুপৰ টেঙা পাত 3টা আৰু আহঁতৰ পাত 3টা পিচি, যদি বেছিকৈ পাথৰ হয় তেতিয়াহ'লে আপোনাৰ দুপৰ টেঙা পাত 5টা, আহঁতৰ পাত 5টা পিহি লৈ ডেইলি যদি আপোনালোকে দুবাৰ সেৱন কৰে, আগবেলা আৰু পাছবেলা, অৰ্থাৎ সন্ধ্যা এবাৰ আৰু ৰাতিপুৱা এবাৰ, আপোনালোকে যদি সেৱন কৰে, আৰু লগতে যদি আপোনালোকক যি আগত কৈ আহিছোঁ যথেষ্ট পৰিমাণে আপোনালোকে পানী সেৱন কৰে, ৰস থকা বস্তু সেৱন কৰে, তেতিয়াহ'লে আপোনালোকে দেখিব যে ডাঙৰ ছাইজৰ পাথৰো পেচাবত কিন্তু বাহিৰ হৈ আহিব। আৰু এই ধৰণে কেইবাজনো ব্যক্তিক এইটো প্ৰয়োগ কৰা হৈছিলে, আৰু তেওঁলোকে জনাইছে যে তেওঁলোকৰ পেচাবত সেই পাথৰটো বাহিৰ হৈ আহিছে। কিন্তু আপোনালোকক পুনৰ জনাব বিচাৰোঁ, যদি কেনেবাকৈ আপোনালোকৰ পাথৰৰ ছাইজটো ডাঙৰ হয়, আৰু আপোনালোকৰ যেতিয়া আল্ট্ৰাচাউণ্ড কৰিব, আপোনালোকে নিশ্চয় ডক্তৰে ক'ব যে আপোনালোকৰ কিমান ডাঙৰ পাথৰ হৈছে। আৰু তেতিয়া আপোনালোকে এটা কাম কৰিব পাৰে যে প্ৰথমতে এই প্ৰক্ৰিয়াটো কৰি চাব পাৰে। যদি ইয়াত ৰিজাল্টটো নাপায়, তেতিয়াহ'লে নিশ্চয়কৈ আপোনাৰ কাৰণ ডাঙৰ যদি পাথৰ হয়, সেই পাথৰটো কেতিয়া পেচাবত বাহিৰ হৈ অহাটো সম্ভৱ নহয়। তেতিয়া নিতান্ত অস্ত্ৰোপচাৰ কৰাটো প্ৰয়োজন হ'ব, আৰু সেইখিনি অভিজ্ঞ ডাক্তৰে নিশ্চয় কৰিব। গতিকে প্ৰথমে আপোনালোকে ঘৰুৱা বিধান প্ৰয়োগ কৰি চাওক। আমি নিশ্চিত যে আপুনি এসপ্তাহৰ পৰা 20 দিনৰ ভিতৰত আপোনালোকৰ যিটো পাথৰ, যথেষ্ট ডাঙৰ চাইজৰ যদি পাথৰ হয়, 5 mm 7 mm পাথৰো কিন্তু এই পেচাবত বাহিৰ হৈ আহিব। গতিকে এইটো এটা ঘৰুৱা পদ্ধতি, যিটো কিডনী ষ্ট'ন বা বৃক্কৰ পাথৰৰ ক্ষেত্ৰত আপোনালোকে প্ৰয়োগ কৰি চাব পাৰে, আৰু এইটো শ্বেয়াৰ কৰিব পাৰে যাতে কোনো ব্যক্তি ইয়াৰ দ্বাৰা উপকৃত হয়। পুনৰ কৈছোঁ যে কিন্তু তাৰ কাৰণে যথেষ্ট পানী আপোনালোকে সেৱন কৰিবই লাগিব। এই পদ্ধতি আপোনালোকে কৰি চাওক, নিশ্চয় আপোনালোকে ফল পাব। আৰু যদি আপোনালোকৰ বেছি ধৰি লওক সমস্যাটো বেছি ডাঙৰ হয়, নিশ্চয় আপোনালোকে ডাক্তৰৰ পৰামৰ্শ লোৱাটো জৰুৰী। ইমানখিনি ক'বলগীয়া। পুনৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলো সুস্থ হৈ থাকক। পুনৰ এনে ন ভিডিঅ' পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।